নমস্কাৰ তো আছে ভালে আজি হ'ল বিয়াৰ লাষ্ট ব্লগ মানে কি ব্লগটো আজি ব্লগ নহয় আজি একচুৱেলি গোটেই যিমান এইবিলাক মই দেখাই দিছোঁ বাছ আমাৰ যিমান গিফ্ট আছে একফালৰ পৰা ইয়াৰ পৰা ইমান যি গিফ্ট আছে চব আমি আনবক্সিং কৰিম কৰি পেলাই চাম যে কি আছে নে চব বাতি চেটে আছে নে কি আছে গোটেইখিনি চাম কি ক'বা পাৰ্টি সেট পালে মানে সেই আৰু বাকী আমি চাওঁ ধুনীয়াকৈ এইফালে আমাৰ কইনা আছে চ' লেটছ ষ্টাৰ্ট দি ভিডিঅ' তো আমি একফালৰ পৰা ষ্টাৰ্ট কৰিম গোটেইখিনি এই ইয়াতে চব আছে গোটেইখিনি দেখাই দিছোঁ গতিকে আমি গোটেইকেইটা একফালৰ পৰা চাওঁ লেটছ গো এইটো বা এইটো চলো কি আনলাগছে বাকি যেন লাগা নাই আত্মনে নেকি এই হয় নহয় মানে বাকি সেট বেছি উঠা নাই এখন তো চাহ দিবি আর ওয়াও ভালে আছে বাৰু তরমুজ দিবি আর তরমুজ না দে খামু বাপা কি দিবি চাউল কাপসা পিঠে নে গিলাস এটো ফার্স্ট আনবক্সিং হৈ গ'ল এইখন মই নলওঁ মই ল'ব পৰা বস্তু চাওঁ এবাৰ এইটো চাওঁ এইটো কোনে দিলে এটো বাকি এটো নামটো নকধে কিন্তু গম তো এফালে ওলাইছে কাপোৰ ছেট আমাৰ ধিতি মানে দিয়া যেন লাগিছে গম নাপাওঁ আৰু চ' লেটছ গো আমি চাওঁ দিও লৈ নেকি কাঢ়ি দে ওলো আজি মানে চব ৱাও কাপ নহয় কাপ আছে এইটো কাপ এইটো বাতি লাইক আপেল এইটো কি বা এইটো কি থৈ প্লেট চ' এইটো ভালে লাগছি ব্লেক এইটো এটা আমি ৰাখিম যা নেক্সট এইটো চাম এইটো মানে আমি আমাৰ দূৰ কনফিউজন কি বা আছে এইটো এইটো মোৰ মানে গোল্ড টাইপ ফিল আহিছে ন যে গোল্ডেন কি বা দিছি গুয়ে দিছি ডায়মণ্ড দিবৰা তোক ডায়মণ্ড ও ওয়াও এইটো নিমখ থোৱা এইটো জ্বালা গুড়া থোৱা এই নহয় এইটো নিমখ জ্বালা না আৰু এটা ভুজিয়া বিস্কুট মানে এইটো তাক আৰু মোক খাবা দিছি এইটো মানে আমাৰ ফাৰ্ষ্ট নাইট নহয় জানো দে থৈ এইটো গোল্ড বুলি এইটো চাওঁ দিছোঁ এইটো বাতি কি বা দিছি মানুহগিলে বাতিছে এইটো ডাইৰেক্ট 110 টকা মান লৈছে কিমান দিবি এইটো খোলাতে কিন্তু ভাগাৰ লাগব দে এনেকুৱা মাল বহুতেই দিব আই থিংক ওয়াও তাই লাৰি চাওঁ বাতি চলে হয় বাৰু যদি কোনোবা ব্লগ চাই আছে প্লিজ কমেন্টত ক'বা কোনে মানে বাতি সেট দিছি কি গিফট দিছে কোনে কি দিছে কবি আমাৰ মানে মনত নাই আকৌ মানে বাতি সেট দিছে কলি আৰু আমাৰ মানে কেমেৰামেনে দিয়াও নাই একচুয়ালি এইফালে ভাল লাগিছে বাৰু কিন্তু বহুত লেতেৰা ধুলি যা পেলাই এইগিলা চাফা কৰবি হা বাতি কিমান আৰু গল্লা খামে কোনাম বাতি লৈ क्या करूं अच्छे तुम पति এইটো বাতি ডাঙৰ বাতি দিছিলে এইটো চেলো এইটো ভাল এইটো বঢ়িয়া এইটো কোনে দিছে প্লিজ জনাব বহুত ভাল লাগিছে এইটো ভাল লাগছে চিৰিয়াছলি জগ কাপ হয় জগ আৰু এইটো হেৰি গিলাস গ্লাছ দিছে গ্লাস ভাঙি যাব লাহে লাহে ভাঙি যাব ভাংছি আমি কিন্তু গিফ্ট বিচৰা নাই দেই দিছি লৈছো আৰু দেখাইছো দিছো দিলি ভাল পাওঁ আমি মানে গিফটত চাই আমি মানে খোলাটো বেছি এক্সাইটেড বিশেষ মানে বাতি সেট কিমান আছে সেইটো লাগে পেকেট মহা থাকে না পেকেটটো bara খুলি ভাল লাগে মেইন এক্সাইটমেন্ট এইটোৱে আৰু বাতিটো কাৰণে বেছি এক্সাইটেড এইটো কাপ এইটো 80 মান লৈছিল 80 টকা এইটো নলিয়া হয় 20 টকা বিশাল কিন্তু ঠিকেই আছে এইটো ও মাই গড ধুনীয়া লাগিছে কাপোৰটো বহুত ভাল লাগিছে এইটো
আৰু এটা দিছে এখন ডাইৰেক্ট দি যাবি এখন তই ল'বি এইটো কোনোবা বেলেগে দিছে কি আছে যোনে দিছে প্লিজ এবাৰ হলে মানে কবা আৰু যে এইটো মই দিছো বাটি বাটি বাতি নহয় নেকি বল কি এইটো বল 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 পুডিং সেট বাতি সেট প্লাছ এইটো এটা এবাৰ এইটো চাম এইটো কিবা স্পেচিয়েল আন লাগছে দেই বস্তু ট্ৰে কিন্তু পেকিংটো ভাল লাগছে ট্ৰে ভাল লাগিছে বঢ়িয়া অলপ বাকী আমি এইফালে এইটো দেখাই দিওঁ এইটো আছে আমাৰ এখন ফটো কোনে দিছে ফটো মোৰ ফ্ৰেণ্ডে দিছে ধৈৰ্য্য আৰু সাগৰ বহুত Thank ধুনীয়া you. লাগছে দেই কোনে দিছে ধৈৰ্য্য আৰু সাগৰ তো দুটাই মিলি পেলাই দিছে কিন্তু দুটা এইটো আমাৰ ভিন্দু এইটোৱে বঢ়িয়া লাগছে কেলেণ্ডাৰ টাইপ এপ্ৰিল 18 ক্লাব দিছে বিছনাৰ আগত মানে এনেকৈ থৈ দিবি অলপমান এইটো ৰোমান্টিক ফিল আহি যাব বঢ়িয়া লাগছে দেই এইটো তো এইটো আমি আৰু থৈ দিছোঁ নেক্সট কাপোৰ নেকি কাপোৰ চাগে বিজনেছ এটা আৰম্ভ কাপোৰ শাৰী শাৰী পিন্ধো নেকি এইটো ডাইৰেক্ট দিবি মাইৰেকে দিয়ে চামি বেগ বহুত ভাল লাগছে 80 টকা ইয়াত 50 মান লৈছিল অ'। দাম অনলাইন বেগ নেকি অনলাইন নহয় ফেন্সি বজাৰ এইটো ডাইৰেক্ট ফেঞ্চি বজাৰ অৰিজিনাল কিন্তু পেকিংটো ভাল লাগছে বাকী যিয়ে নহওক পেকিংটো ধুনীয়া লাগছে দে আৰু তো ৱেট আছে তো বহুত আছে বাপৰে বাপ ওকে দিনেশ শেখ কিবা এটা আহিছো এইটো কোনে দিছে গম পাইছো এতিয়া আমি এইটো খুলিম এইটো বহুত ডাঙৰ কিন্তু এইটো চামা এইটো চাবা এইটো এতিয়া ঘড়ী ঘড়ী লাগছে চকলেট টকলেট দিয়ে খাওঁ হয় এইয়া ঘড়ী বাবু চাল লবি এইটো এইটো ৰুমত ভাল লাগব ইয়াতে ভাল লাগব মোৰ হাতখন লগত ভাল লাগছে এইটো চেম মানে চিৰিয়াছলি যিমান কেইটা বাতি চাইছো আমি বাতি ভিতৰত এইটো মানে বেষ্ট এইটো মানে প্ৰিমিয়াম লুক এটা আছে এটা নিমখ থৈ এ নহয় এইটো নিমখ কি কৰে এইটো ডাইৰেক্ট মদ খোৱা গিলিয়াছ কুকাৰ নেকি তই যি কয় তাকে হয় মই দিছো চব হকিংছ কুকাৰ গাজৰ কা হালৱা বনাইগা ওপৰতো ভাল হৈছে ভিতৰতো যদি এনেকুৱা থাকে আৰু শুনো আমিতো তো নিবা নালগে গম পাইছা না এইটো ইয়াতে খাওঁ এতিয়া এইটো দিনাৰ চেট চাগে এই চাৰিটা বাতি আছে নেকি সেম সেম ভাল লাগছে ওয়াও নাইস চাৰিটা নহয় আপং খাই ভাল লাগিব দেই ইয়াতে আৰু এটা কুকাৰ এটা ঘৰত থৈ যাবি এটা লৈ যাবি খালি দুটা থৈ যাবি কেনে কৰবি নি এইটো কাপোৰ নেকি মেক্সি ডাইৰেক্ট মেক্সি এনে বিয়াৰ পিছত তিৰিগিলাক লাগে ৰিল বনবা মেক্সি পিন্ধি ডেস্কি ধুব পিতল পিতল এনেকুৱা টাইপ গিফ্ট গিলা ভাল লাগে ৱাও এইটো নৰ্মেল আৰু এইটো কাৰোবাক গিফ্ট দিব পাৰি বহুত গিফ্ট আমি স্কিপ কৰি দিছো এইটো কাৰণে হিন্দু আৰু তাই অকল বেলেগ কোনো নাই কিন্তু বেয়াও লগা নাই ঠিকে আছে আৰু এটা হটকেছ ঠিকে আছে এইগিলা দিলেও ঠিকে আছে বাতি চেট দিয়াতকৈ এইটো কি ইয়াৰ ভিতৰত বোলে আইফোন থাকিল 17 Pro Max আকৌ নকৰ আমি গোটাই বিক্ৰী কৰিম তিনে মানে 50 কুকাৰ এখন লৈ লম আৰু iPhone 17 Pro Max
কুকাৰ এইটো বস্তু ভাল লাগিছে বাকী এইখিনি ভাল লাগছে এইগিলা ফালতু এইটো ঠিকে আছে ঠিকে আছে এইটো ভাল লাগিছে ঠিকে আছে আর আমি জোর দেখাবা যাম ন সব বাতি নিম আমার প্ল্যান সেন্স আৰু গিফট সেন্স এক্সচেঞ্জ সেন্স চব কিন্তু হেৰি কি কলো ৰিটাৰ্ণ হ'ব কিন্তু বস্তু গিলা বুজিছে নাই বস্তু চব তাত ৰিটাৰ্ণ হ'ব বেয়া চবৰে আহিব এইটো বাতি হ'ব বাও বাতি থো দলো ডাইৰেক্ট এইটো জুনে দিছে ভাল লাগছে এইটো ডাইৰেক্ট দিবি এইটো মুখ দি থৈ যাব হা এইটো মুখ দি থৈ যাবি কি বাকি ইয়াৰ মাজতে আমি এটা কথা কৈ দিওঁ বাবু বেলে গলা যা কাপু নহল গিলাস তাৰ মানে মোক হতে যাব লাগে কিবা একক একক দক মাছুন কি দৱা একক দহক শতক হাজাৰ ও বাবু একক দহক শতক হাজাৰ 27200 27 এইটো কমা 7000 মান লৈছে 7000 মান লৈছে আৰু লাইক 20000 মানে তাক ফ্ৰী দিছি এইটো মানে তোক যেটো এটা ফাৰ্ষ্ট এণ্ড ফৰেন ট্ৰি বস্তু আছে ফৰেন টি বাদ দি না এইটো মানে ফিলটো কিনো কৈছে এটা আছে নীলা ডাব্বা আছিল আমাৰ এটা ফ্ৰিজ আছিল এইটো তই হিষ্টৰী বনবি তই সুটকেছত ভৰবি আৰু কিছুমান ভাল লগা বস্তু বহুতে চোৰ কৰিছে আৰু কিছুমান মানে ভিজিবল কে দিয়ে না এই গিফ্টত নেদে সেইগিলা বস্তু ডাইৰেক্ট নোহোৱা হৈছে এই বিয়াৰ দিনতে টুন 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 বাতি আকৌ আহিল বহুত টাইম দেখা নাছিলো তুমি লাষ্ট মই খুলিম দে খোল দে ক কি আছে ডিনাৰ সেট আছে দে এই মই ভৰি তুমি ডিনাৰ সেট হয় হয় আইও গিফ্টত দৰে কত যাব নোৱাৰি বাবু এটা থাম্বনেল এটা কৰ নমস্কাৰ বৰ্তমান সময় 2 মাহ নহয় 3 মাহ যোৱাৰ পাছত আমি আকৌ এই ভিডিঅ'টো কন্টিনিউ কৰিছো বৰ্তমান চুলি মোৰ ছুটি হৈ গৈছে যি নহওক মানে ভাবিলো যে এই ভিডিঅ'টো দিব লাগে যেটো আমাৰ এটা মেমৰি কাৰণে বনাইছো এইটো ভিডিঅ' আমি এইবিলাক গিফ্ট কি পাইছো কি পোৱা নাই এইবিলাক মই ভিডিঅ'টো জাষ্ট এডিট কৰিছিলো আজি এডিট কৰিছো ঠিক আছে মানে ভিডিঅ'টো মোৰ ফোনত আছিল মই ভাবিলো ভিডিঅ'টো দিব লাগে কাৰণ যেতিয়া আমাৰ ভাগিন চাগিন জন্ম পাব তেতিয়া যাতে তাহাঁতে আমাৰ ভিডিঅ'টো চাব পাব আৰু যদি এই ভিডিঅ'টো যদি মই দীঘল আৰু যদি অলপ লেট কৰি দিলে আমাৰ ভাগিন জন্ম হৈ পেলাই ক'লে হয় যে মামা ভিডিঅ'টো মই নিজে এডিট কৰিম কাৰণ ভিডিঅ'টো 3 মাহ হ'ল পৰি আছিল আৰু আপলোড কৰি দিওঁ জাষ্ট এইটো কাৰণে আমি আপলোড কৰিম যে আজিৰ পৰা আমি 5 বছৰ পিছত যাতে আমি গোটেই ঘৰৰ মানুহ বহি পেলাই আমি চাব পাৰোঁ ভিডিঅ'টো জাষ্ট সেইটো কাৰণে বাকী আমাৰ ভাল ভাল ভিডিঅ' আহি আছে তোমালোকে যদি ইনষ্টাগ্ৰামত চাই আছা বা শ্বৰ্টছত যদি চাই আছা এটা বেলেগ ধৰণৰ আমি ভিডিঅ' বনাইছো হয় নহয় বিকি এতিয়া সময় মই দেখাই দিছো এতিয়া 11:43 মানে আমি 12টা বাজি আছে এতিয়া আমি আৰু এটা ভিডিঅ' শ্বুট কৰিব ওলাইছো কিন্তু মনত পৰিল আমি এইটো ভিডিঅ' আমাৰ পৰি আছে কাৰণ এইটো ভিডিঅ' আমি কমপ্লিট কৰিলোঁ কাৰণ আমাৰ মানে বায়ে মোক ফোন কৰি কৈছে কি হেৰি ভিডিঅ'টো আপলোড হোৱা নাই আজিলৈকে সেইকাৰণে আমি ভিডিঅ'টো বনালোঁ আজি বাকী কেনেকুৱা পালে আমি জাষ্ট চেং মেলি বহি থাকে আমি মানে জাষ্ট এইটো কাৰণে বনাইছোঁ যে ভাল লাগে আৰু মানে বেট কি পাইছোঁ কি পাওঁ লাগিলে মেটাৰ নকৰে কাৰণ আমি নিজে বহুত পইচা খৰচ কৰি বিয়া পাতিছোঁ আমি প্ৰেজেণ্টৰ কাৰণে বিয়া পতা নাই ঠিক আছে নহ'লে আমাৰ ফাদাৰে লগে দিছে পইচা কোনোবা হাঁহ নাখায় ছাগাল খুৱাইছি ছাগাল নাখায় মুৰ্গী খুৱাইছি ব্ৰইলাৰ ক'ত ব্ৰইলাৰ নাই মুৰ্গী মাছ আছিল চব বস্তু আমি ৰাখিছোঁ আমি প্ৰেজেণ্ট চেনে বিয়াটো ৰখা নাই বাছ এইটো কাৰণে আমি বস্তু ৰাখিছোঁ যে কোনে কি দিছে এইটো বস্তু চাব লাগিব কাৰণ সিহঁতকো আমি সেই বস্তুটো দিব লাগিব আকৌ এইও যোৱা নাই যাৰ বিয়াত মানে প্ৰেজেণ্টটো লিখি দিছে ন কোনে কি দিছে আমি সেই বস্তুটো মানে আমি কাৰ্মা হিটছ বেক সেইটো কৰাই কাম কৰিম বাকী যি নহওক ভিডিঅ'টো কেনে হৈছে ক'বা জাষ্ট এইটো কাৰণে আপলোড কৰিছোঁ ক'লোৱে আমি জাষ্ট যাতে চাব পাৰোঁ আমাৰ যাতে ভাগিন জন্ম পালে যাতে চাব পাৰে আমাৰ যাৰ হাতৰ বিয়াত এৰি দিছিল সেনেকুৱা টাইপ আৰু বস্তু যি নহওক বাকী থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাকী নতুন ৰ'জ ভিডিঅ' আহি আছে যিটোকে বহুতে কৈছে যে মই ৰ'জ বাদ দিয়া বুলি এইবিলাক ৰ'জ চ'জ বাদ দিয়া নহয় ঠিক আছে আমি কালি আৰু এটা বনাম ত' থেংক ইউ ছ' মাছ টাটা বাই বাই বহুত জল্দি ৰ'জ আহি আছে কাম বেক কৰি আছোঁ মই টাটা বাই বাই এতিয়া আমি ভিডিঅ' বনাওঁ থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে লাভ ইউ অল বাই বাই আৰু শেষত আমাৰ ভাগিনলৈ এটা মেছেজ যেতিয়া তুমি জন্ম হ'বা তুমি নিশ্চয় এই ভিডিঅ'টো চাবা যেতিয়া তুমি ডাঙৰ হ'বা অলপ নমস্কাৰ তোমাৰ মামা বহুত আগৰ পৰা ইউটিউবাৰ আছিলে সেইটো কথা থেংক ইউ